হেল্ল' বন্ধুসকল, আজি আহি গ'লোঁ লেখাবালি মালিনী স্থান মন্দিৰত। তো A to Z মন্দিৰৰ পৰা এটা ট্ৰিপ দিম আজি। তো ভিডিঅ' এণ্ডত থাকিব, বহুত মজাদাৰ হ'ব। একচুৱেলি এটা মন্দিৰৰ সম্পূৰ্ণ ভিউজটো দেখাবলৈ চেষ্টা কৰিম। একচুৱেলি মই বহুবাৰ আহিছিলোঁ, কিন্তু এবাৰ ভিডিঅ' বনোৱা নাছিলোঁ। তো ব'লক দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো প্ৰথমতে টিকেট এটা কাটি ল'ব লাগিব। 20 টকাৰ টিকেট আছে নেকি, পাৰ হেড টিকেট 20 টকাকৈ। তো লগৰজন টিকেটটো কাটোৱা লৈছোঁ আৰু মই ভিডিঅ'টো কৰি লৈছোঁ। তো ভিতৰলৈ সোমাবই লাগিব, টিকেট লাগক যি লাগক। তো আজি চাগে নৱোদয় স্কুলত কিবা ট্ৰিপ আছিলে চাগে, সৰু ল'ৰা 6ৰ নেকি, তেখেতলোক যোৰহাট কোৱা নৱোদয় স্কুলখন। তো ভিতৰলৈ সোমাই দিছোঁ আৰু বহুত ধুনীয়া এটা প্ৰাকৃতিক দৃশ্য। জেগাখন গ'লে বহুত ভাল লাগে, কিবা এটা প্ৰাকৃতিকভাৱে বহুত ধুনীয়া জেগা। সোমাই লওঁ ভিতৰলৈ, অলপ সোমাই একদম মাজত 2-এটা ভিডিঅ' মোৰ একচুৱেলি ডিলিট হৈ গ'ল। ঠিক আছে, মোবাইলটো ডিলিট হৈ গ'ল। মোবাইলটো ভিডিঅ' চেঞ্জ কৰোঁতে গৈ মাজত বহুত ধুনীয়া চিৰিও আছিলে আৰু কিছুমান। ঠিক আছে, নেক্সট টাইম মই গ'লে ভিডিঅ' আকৌ আপলোড কৰিম। আৰু ভৰি হাত ধুই, প্ৰথমতে এই হাত ধোৱাৰ জেগা আছিলে, ভৰি হাত ধুই আকৌ পূজা দিবলৈ ওলাই গৈছোঁ। আৰু মন্দিৰটো বজাই নাই, বাজি গ'ল। ব'লক ভিতৰলৈ যাওঁ। প্ৰথমতে ব'লক ভিতৰলৈ সোমাই দিওঁ। মোৰ পাছে পাছে আহি থাকক, চাব পাৰিব এই মন্দিৰটো। ধুনীয়া বাৰু, বহুত ধুনীয়া এটা দৃশ্য গোটেই মন্দিৰটো। মালিনী স্থান লেখাবালি মন্দিৰ, একচুৱেলি লেখাবালি জেগাটোৰ নাম বাৰু, মালিনী স্থান মন্দিৰটোৰ নাম। একচুৱেলি এইটো লৈ কনফিউজ হৈ যাওঁ মই নিজেও। জেগাখন একচুৱেলি অৰুণাচল কিবা এটা ডিষ্ট্ৰিক্টত পৰে। সেইটো ডিষ্ট্ৰিক্ট মই চোৱা নাই বাৰু। প্ৰাৰ্থনা কৰি লৈছোঁ দেই, এই চেনেলটো গ্ৰ'থ কৰি দিব আৰু আপোনালোকে লাইক চাইক যি কৰিব লগা থাকে কৰি দিব। আৰু টপিকবোৰ ক'ব দেই, মই বহুতবাৰ ৰিকুৱেষ্ট কৰোঁ কি টপিকত ভিডিঅ' দিলে একচুৱেলি ভিডিঅ' ভাল হ'ব, বা আপোনালোকে ৰাইজে আৰু বন্ধুবৰ্গসকলে ভাল পাব। ঠিক আছে, এবাৰ গোটেইখিনি চাই লওঁ ঘূৰাই। এই ভিউজটো দেখাম পিছত ভিতৰত নামি, তালৈকে নামি যাম যেতিয়া। ইয়াৰ চাৰিওপিনে একচুৱেলি সৰু সৰু মূৰ্তিবোৰ আছে, বহুত ধুনীয়া ধুনীয়াকৈ সজোৱা ৰখা আছে। এবাৰ চাই লওঁ। এই গোটেইখিনি নিচিনা ইতিহাসৰ বস্তু, এই গোটেইখিনি ইতিহাসৰ বস্তু, পুৰণা বস্তু নহয়, কিন্তু 100-200 বছৰ পুৰণা। এই সময়তো স্কিনৰ বহুত কিবা কিবি প্ৰব্লেম হৈ গৈছিলে দেই। তো বাট এতিয়া ভাল হ'ল। নেক্সট ভিডিঅ' চালে কমেণ্ট কৰি জনাব কি হৈছে। এতিয়া যাওঁ বাহিৰলৈ ন, বাহিৰ চাই চাওঁ। এয়া চাগে ভগৱানে চাগে, ভগৱানৰ একচুৱেলি আমাৰ হিন্দু ধৰ্মতচোন চব বস্তুৱে ভগৱান, পাৰ হওক বা চব বস্তুৱেই। এয়া মূৰ্তি ধুনীয়া ধুনীয়া, আৰু ইয়াতো মানুহে পূজা দিছে। ইমান ধুনীয়া মন্দিৰ। আমিতা তুমি যে আগত নাহিলা, ইমান ডাঙৰ কথা হয়। যামগৈ কৰি আছিলে, মই লৈ যাওঁ তাক, দেখাব লাগে না, ইতনা তো মাংতা है। ইতিহাস জড়িত নহয়, ইতিহাসেই চব এইবোৰ 100, 200, 300 কিমান বছৰ পুৰণা ঠিক নাই। প্ৰথম হৈছে না মূৰ্তি বনোৱা, কিবা বনোৱা বহুত পুৰণা হয় এইবোৰ। আগত মানে ভগৱানৰ মূৰ্তি এনেকুৱা বনাইছিলে, পাথৰ কাটি কাটি। এই ৰজা দিনত আৰু ৰজা মহাৰজা। পইচাই পইচা। এইপিনে ওপৰলৈ যাব লাগে, মানে এইপিনে ওপৰলৈ নাযাওঁ, একদম ওপৰলৈ, ইয়াত একো নাই।
ভাল লাগছে। ফটো মাৰি লওঁ দিয়া। ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ আৰু দেই। তো ভিডিঅ' যদি ভাল লাগিছে লাইক কৰিব, আৰু মন্দিৰত আহিছোঁ লাইকটো কৰিব, আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব, আৰু কমেণ্ট কৰি জনাব যদি আপোনালোকো আহিছে ইয়াত। আৰু কি একচুৱেলি চাব বিচাৰিছে মন্দিৰ, যোনখিনি মই পাৰিম কমেণ্ট কৰি জনাব। কি টপিকত বনাব আছে ভিডিঅ' সেইটো হেল্প কৰিব কমেণ্ট কৰি। চেষ্টা কৰিম সেই কমেণ্ট মতে ভিডিঅ' বনাবলৈ। চ' আজিৰ কাৰণে ইমানেই। জয় আই অসম।